চাহ পাঠশালা ৰাস মহোৎসৱত একাপ চাহ আৰু মই ভিডিঅ'টো এইকাৰণে বনাইছোঁ আপোনালোকে দেখিছে এইখন লিখা আছে জয়গুৰু টেকেলি পিঠা আৰু কটিস্থল সাধাৰণতে টেকেলি পিঠা অসমত হয় কিন্তু এইবাৰ টেকেলি পিঠা আহিছে ৱেষ্ট বেংগলৰ পৰা আপোনালোকে দেখিব ৱেষ্ট বেংগলৰ পৰা ইয়াত টেকেলি পিঠা এখেতসকলে বনাইছে ৱেষ্ট বেংগলৰ এইবোৰ আলিপুৰদুৱাৰৰ পৰা আহিছে এইটো কি নাম বুলি কৈছিলে ক্ষীৰৰ পাটিচেপ্তা এইটো মানে বেংগলী নাম এটা ক্ষীৰৰ পাটিচেপ্তা চাহকাপ বঢ়িয়া বনাইছে চাহকাপ ধুনীয়া বনাইছে এতিয়া কথাটো হ'ল টেকেলি পিঠা অসমৰ পৰা গৈ এতিয়া ৱেষ্ট বেংগল পাইছেগৈ ৱেষ্ট বেংগলৰ লোকে পাঠশালা ৰাসত আহি ধুনীয়া টেকেলি পিঠা বনাই আছে এইটো ঠিক আছে আমি খাই চাম এটা এটা টেকেলি পিঠা খাই চাম চবে কমল লওক কিমান 15 টকা এটা টেকেলি পিঠাত 15 টকা এতিয়া কথাটো হ'ল আমি অসমৰ মানুহে কি কৰি আছোঁ ৱেষ্ট বেংগলৰ পৰা আহি ইয়াত টেকেলি পিঠা বনাইছে আৰু 15 টকা লৈ আছে এটা টেকেলি পিঠা এটা খাই চাম আমি কেনেকুৱা বনাইছে আচলতে অসমৰ টেকেলি পিঠাৰ লগত এইটো টেকেলি পিঠাৰ কিবা পাৰ্থক্য আছে নে নাই মই বিশেষ একো পাৰ্থক্য দেখা নাই ভিতৰত গুড় দিছে ওপৰত খিচমিচ কিবা কিবি এনেকুৱা বস্তু কিছুমান দিছে বিশেষ পাৰ্থক্য একো দেখা নাই সোৱাদ একেই চাউলৰ পৰা বনাইছে অকণমান চাইজটো বেলেগ হৈছে আমাৰ টেকেলি পিঠা আৰু তেখেতসকলে বনোৱা টেকেলি পিঠাৰ মাজত অকণমান চাইজটো বেলেগ হৈছে বাকী একো বিশেষ পাৰ্থক্য আমি দেখা নাই